এবাৰ বেলেগ ৰাজ্য গঢ়িব এটা গৈছে শোষিতৰ কাৰণে আনটো জাতি উদ্ধাৰৰ কাৰণে সিদ্ধান্তবোৰ সময়ত ল'ব লাগে ৰূপালী আমি সন্ত্ৰাসবাদী নহয় গুণ্ডাও নহয় আপুনি ঠিকেই কৈছে কমৰেড আমি ভাবি চিন্তি কাম কৰিব লাগিব তোক বিচাৰি মাজে মাজে ঘৰলৈ পুলিচ আহে এই বৈকুণ্ঠহঁতৰ কথা যিদিনা সমাজখনে বুজি পাব নহয় দেখিবি গোটেই সমাজখনে তেওঁলোকক আঁকোৱালি ল'বহি আৰু তেতিয়ালৈ আমি মৰিবলৈ সাজু আছো কিন্তু তাৰ পৰা ৰাইজৰ বা পাৰ্টিৰ একো লাভ নহয় যদি দৰকাৰ হয় আপোনালোকৰ লগতে নাম ধৰ্ম গাবলৈ গুচি যাম নিবনে কি হ'ল তহঁতৰ বিপ্লৱ আমি হাৰি গ'লো কমৰেড